নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি 17 মাৰ্চ ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। আজিৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ। এইবাৰ নিৰ্বাচন আয়োগে কঠোৰ নিৰ্দেশনা, যিকোনো দলৰ নেতাকৰ্মীয়ে এই কাম কৰিলে পৰিব বিপদত। প্ৰতিটো ৰাজনৈতিক দললৈ কঠোৰ নিৰ্দেশনা নিৰ্বাচন আয়োগৰ। কোনো ভোটাৰক ভোটৰ বাবে গোপন ধন দিব নোৱাৰিব। প্ৰচাৰ সভাৰ ভাষণত কোনো জাতিক টাৰ্গেট কৰি দাবী উত্থাপন কৰিব নোৱাৰিব। নিৰ্বাচনী প্ৰচাৰত ব্যক্তিগত আক্ৰমণ অপৰাধ হিচাপে গণ্য কৰা হ'ব। হেট স্পীচ ব্যৱহাৰ কৰিব নোৱাৰিব কোনো ভাষণত। MCC উলংঘন কৰি প্ৰচাৰ চলাব নোৱাৰিব কোনো ৰাজনৈতিক দলে। অস্বীকৃতিপ্ৰাপ্ত বিজ্ঞাপন ব্যৱহাৰ কৰিব নোৱাৰিব সামাজিক মাধ্যমত। সামাজিক মাধ্যমৰ জৰিয়তে ভোটাৰক আকৃষ্ট কৰিব নোৱাৰিব। প্ৰতিখন জিলাতে স্থাপন কৰা হ'ব ফিড। কাকো টাৰ্গেট কৰি সামাজিক মাধ্যমত পোষ্ট কৰিব নোৱাৰিব। বাহুবল, ধনবল, অপ্ৰচাৰ আচৰণবিধি উলংঘনত নজৰ দিব নোৱাৰিব। পেজ নিউজ সন্দৰ্ভতো সতৰ্ক দৃষ্টি ৰাখিব আয়োগে। ফৌজদাৰী গোচৰত অভিযুক্ত প্ৰাৰ্থিত্ব দিলে জবাবদিহি হ'ব দল। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ। নিৰ্বাচন আয়োগৰ প্ৰতিটো ৰাজনৈতিক দলে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। পৰৱৰ্তী খবৰ। এইবাৰ ঘৰৰ পৰাই ভোট দিব পাৰিব, নিৰ্বাচন আয়োগৰ ডাঙৰ ঘোষণা। 85 বছৰ বয়সৰ ওপৰৰ ভোটাৰে ঘৰৰ পৰা দিব পাৰিব ভোট। বিশেষভাৱে সক্ষম ভোটাৰে ঘৰৰ পৰা দিব পাৰিব ভোট। সাংবাদিকে প্ৰথমবাৰৰ বাবে বেলটত দিব পাৰিব ভোট। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। 85 বছৰৰ ওপৰৰ ঊৰ্ধৰ বয়সৰ ব্যক্তিসকল আৰু বিশেষভাৱে সক্ষম লোকসকলে ঘৰৰ পৰাই ভোট দিব পাৰিব। অষ্টাদশ লোকসভাৰ মুঠ ভোটাৰ 97 কোটি। তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা 48,000। 55 লাখ EVM ব্যৱহাৰ হ'ব এই লোকসভা নিৰ্বাচনত। অসমত মুঠ ভোটাৰৰ সংখ্যা 2.19 কোটি। ভিডিঅ'টোত আগবঢ়াৰ আগতে এটা সৰু ৰিকুৱেষ্ট, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা, তাতে এনেকুৱা ভিডিঅ' তোমালোকে নিতৌ পাই থাকা। আন এক খবৰ। ঘোষণা হ'ল লোকসভা নিৰ্বাচনৰ দিন। অসমত নিৰ্বাচন কেতিয়া? অসমত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব 19 এপ্ৰিলত। দ্বিতীয় পৰ্যায়ত 26 এপ্ৰিলত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। আৰু তৃতীয় পৰ্যায়ত 7 মে'ত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন 27 মাৰ্চ। দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন 4 এপ্ৰিল। আৰু তৃতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন 19 এপ্ৰিল। নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ'ব 4 জুনত। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে অসমত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ দিন। অসমত 19 এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। পৰৱৰ্তী খবৰ। মিজোৰামত ভোজন পৰিমাণৰ বিদেশী সুৰা জব্দ, 2জনক গ্ৰেপ্তাৰ কৰা হয়। চুবুৰীয়া ৰাজ্য মিজোৰামত ভোজন পৰিমাণৰ বিদেশী সুৰা জব্দ কৰা হৈছে। গোপন তথ্যৰ ভিত্তিত কাছাৰৰ সীমান্তৰ কলছবি জিলাত অভিযান চলাই মিজো আৰক্ষীয়ে জব্দ কৰে সুৰাখিনি। মিজো আৰক্ষীয়ে সদৰি কৰা মতে কলাছবি জিলাৰ ফায়াৰছেন আৰক্ষী চেকগেৰেট খুৰাৰ বিৰুদ্ধে এক বিশেষ অভিযান চলোৱাৰ সময়তে 100 কাৰ্টন হুইস্কি আৰু 2 কাৰ্টন বিয়েৰ জব্দ কৰা হয়। বিদেশী সুৰাখিনিৰ মূল্য প্ৰায় 1.5 লাখ টকা। আন এক খবৰ। এইবাৰ ভয়ংকৰ বাইক দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে এজনে, 2জনৰ অৱস্থা সংকটজনক। দেওবাৰে ৰাতাবাড়ীৰ হোলাচল নগৰত সংঘটিত হৈ এক মৰ্মান্তিক বাইক দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে এজনে, আনহাতে আহত হয় 2জন। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন আৰু আহত হয় 2জন।